নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ৰণবীৰ ব্লগ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি হ'ল শিশু দিৱস, সেইকাৰণে শিশু দিৱসৰ কিছু দৃশ্য দেখুৱাবলৈ ওলাইছোঁ আৰু মই ভাষণ দিবলৈ ওলাইছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰি দিব। নমস্কাৰ, মোৰ নাম শ্ৰী ৰণবীৰ কলিতা। মোৰ শ্ৰদ্ধাৰ মোবাইলত চাই থকা প্ৰতিগৰাকী দৰ্শকসকল সকলোৱে জানো যে আজি 14 নৱেম্বৰ ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন। তেখেতৰ জন্মদিনত মই দুই এষাৰ ক'বলৈ ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। শিশু দিৱস হ'ল প্ৰতিগৰাকী শিশুৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখটোত আমি শিশু দিৱস পালন কৰোঁ। 14 নৱেম্বৰ দিনটো হ'ল ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন। এই মহান ব্যক্তিগৰাকীৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰত। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম স্বৰূপৰাণী। শিশুসকলক বৰ ভাল পাইছিল আৰু প্ৰায়ভাগ সময় শিশুসকলৰ লগতে কটাইছিল। শিশুসকলেও তেওঁক বৰ ভাল পাইছিল আৰু মৰমতে নেহৰু খুৰা বুলি মাতিছিল। নেহৰু খুৰাই নিজৰ চাৰ্টৰ জেপৰ পকেটত এটা গোলাপ ফুল ৰাখিছিল আৰু তেওঁৰ মতে হ'ল শিশুসকল হ'ল বাগিচাৰ ফুলৰ কলিৰ দৰে। আৰু মই অৱশেষত এইটোৱে ক'ব বিচাৰিছোঁ যে শিশু দিৱস পালন কৰিব লাগে, তেতিয়াহ'লে চৰকাৰে শিশু শ্ৰমিক বন্ধ কৰা, দুখীয়া শিশুসকলে উপযুক্ত শিক্ষা প্ৰদান কৰা নিয়ম দিব লাগে। তেতিয়াহে আমি শিশু দিৱস পালন কৰিব পাৰিম। আৰু শেষত আকৌ মই শিশু দিৱসৰ সকলোকে আন্তৰিক অভিনন্দন জনাই মই মোৰ সমূহ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি হ'ল শিশু দিৱস, সেইকাৰণে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আমাৰ দলগুৰি প্ৰাথমিক বিদ্যালয়খনক বন্ধু বিদ্যালয় পাতিছে আৰু সেইকাৰণে আমাৰ বিদ্যালয়ৰ পৰা গান্ধী স্মৃতি বিদ্যালয়লৈ কেইজনমান ছাত্ৰ ছাত্ৰী যাব আৰু তাতে মই কৰিম য়োগা।